Everyone, this is Mrinmoy Kakati. Welcome to my channel MK Study Point. আজি আপোনালোকৰ লগত আলোচনা কৰিম ক্লাছ 10 ৰ পাছত 11 12 ছাত্ৰ-ছাত্ৰীসকলে কি ষ্ট্ৰীম ল'ব, সেই ষ্ট্ৰীমসমূহত তেওঁলোকে কি সাবজেক্ট বাছি ল'ব পাৰিব সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ লগত দুটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি আপোনালোকে লাষ্ট হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফল যে দি গৈছিল, সেই ফলাফলত যদি আপোনালোকে নিজৰ ফলাফলক লৈ সন্তুষ্ট, তেন্তে আপোনালোকৰ ফলাফলসমূহ কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব পাৰিব আৰু আপোনালোকৰ অনুভৱসমূহ তাত ক'ব পাৰিব। এতিয়া আপোনালোকে কওকচোন যে তেওঁলোকে যে 95% পাবলৈ সক্ষম হ'ল, আপুনি কিয় 45%হে পাবলৈ সক্ষম হ'ল? তেওঁলোকে যে ডিষ্টিংশ্যন পালে, আপুনি কিয় ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম নহ'ল? তেওঁলোক আৰু আপোনালোকৰ মাজত কি পাৰ্থক্য আছে আপোনালোকে গম পাইছেনে বাৰু? হাৰ্ড ৱৰ্ক আৰু ডেডিকেশ্যন, যিটো আপোনালোকে হয়তো একেবাৰে কম দিছিল। আপোনালোকে যদি এখন কলেজৰ পৰাই ফৰ্ম আনি সেই কলেজখনত ছিট পাবনে নাপায় তাক লৈ আপোনালোকে শংকাত ভুগিব লগা হয়। গোটেই দিনটো অডিটৰিয়ামত বহি থকাৰ পিছতো যদি আপোনালোকৰ নাম নামাতে, যদি আপুনি প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ পিছত লাগি থাকিব লগা হয়, যদি আপোনাৰ অভিভাৱকে প্ৰিন্সিপালৰ ৰুমৰ সন্মুখত দিনটো থিয় হৈ থাকিব লগা হয়, তেন্তে আপোনালোকে নিজেই ভাবি উঠা উচিত যে আপোনালোকৰ কষ্ট আৰু ডেডিকেশ্যনৰ মাজত কিমান কম আছিল, কিমান আপোনালোকে কম দিছিল, যাৰ বাবে আপোনালোকে সেই দিনটো ভুগিব লগা হ'ব পাৰে বা বহুতেই ভুগিছে। গতিকে আপোনালোকে কি ভাবিছে যে 95% পোৱা ছাত্ৰ-ছাত্ৰীসকল সিহঁতে কি এচি ৰুমত আছে সকলো, বা 90% পোৱা ছাত্ৰ-ছাত্ৰীসকলে সকলো ইনভাৰ্টাৰ পোহৰত পঢ়িছিল, কেতিয়াও লাইন নগৈছিল? নাই, তাৰ মাজতো কষ্টৰ মাজত থকা ছাত্ৰ-ছাত্ৰীও ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আপোনালোকে এটা নাম ক'ব বিচাৰোঁ, বেছি নকওঁ, টিভিটো আপোনালোকে দেখি আহিছে। তাৰ মাজত এটা হ'ল ৰিয়াজ আলী, হয়, মোৰ অঞ্চলৰে হয়, গতিকে তাৰ নামটো ক'বলৈ মই বিচাৰিছোঁ। গতিকে যি সময়ত আপোনালোকে এখন যুঁজৰ বাবে অৱতীৰ্ণ হৈছিল, সেই সময়ত সেই ল'ৰাজনে আন এখন যুঁজ আগৰে পৰা যুঁজি আছিল। হয়, তেখেত ব্লাড কেঞ্চাৰৰ বিৰুদ্ধে যুঁজি আছিল। আপোনালোকে হয়তো ভাবিছে ব্লাড কেঞ্চাৰ কি হ'ব পাৰে। ইউৱৰাজ সিঙৰ নাম শুনিছে। ইউৱৰাজ সিঙেও সেই ব্লাড কেঞ্চাৰত যুঁজিয়ে শেষত গৈ তেওঁ সবল মানসিক শক্তিৰ বাবে সেই ব্লাড কেঞ্চাৰকো পৰাজিত কৰিবলৈ সক্ষম হৈছিল। হয়, সেই ৰিয়াজ আলীয়েও ব্লাড কেঞ্চাৰৰ লগত যুঁজি শেষত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলগৈ। তেওঁ 95% লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে তেওঁ মানসিকভাৱে কিমান সবল সেইটো আপোনালোকে ভাবিব পাৰে। গতিকে তেওঁ এজন দুখীয়া ঘৰৰ ছাত্ৰ হয় ৰিয়াজ আলী। গতিকে তেওঁ সেই কৰিব পাৰিলে আপোনালোকে কিয় নোৱাৰিব? আপোনালোকক মই হতাশ হ'বলৈ একো কোৱা নাই, আপোনালোকক সবল কৰিবলৈহে কৈছোঁ। আপোনালোকে নিজৰ মনতে এটা জিদ লৈ লওক যে মই কৰিব পাৰিমেই, আৰু মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। গতিকে হিমা দাস, নিৰুপমা সিংহা আৰু বহুত আছে উদাহৰণ, সেই উদাহৰণসমূহ পাছে পৰে কম। গতিকে সেই আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু ষ্টৰি ক'ব ওলাইছোঁ, যাতে আপোনালোকক হতাশ কৰিব বিচৰা নাই, সবল কৰিব বিচাৰিছোঁ, সেইবাবে ক'ব বিচাৰিছোঁ। এখন ছেমিনাৰ হৈছিল, ছেমিনাৰত এজন মটিভেটৰ মতা হৈছিল। মটিভেটৰজনে মটিভেট কৰি আছিল, কৰাৰ মাজতে তেওঁ নিজৰ পকেটৰ পৰা 2000 টকীয়া নোট এটা উলিয়াইছিল। সেই সময়ত 2000 নাছিল, 500 টকীয়া নোট এটা উলিয়াইছিল, সমসময়ী 500 টকীয়া নোট। প্ৰথমে 500 টকীয়া নোটটো দেখুৱাই সকলোকে সুধিলে যে 500 টকীয়া নোটটো কোনে ল'ব বিচাৰে। অডিটৰিয়ামত থকা প্ৰায় মানুহে হাত দাঙি ক'ব বিচাৰিলে যে মোক লাগে। পাছত সেই 500 টকীয়া নোটটো তেওঁ মোহাৰি তেওঁ আকৌ সুধিলে যে এই 500 টকীয়া নোটটো এতিয়া কোনে ল'ব বিচাৰে। তেতিয়াও সেই সমানে ষ্টুডেণ্টে হাত দাঙি ক'লে যে এই 500 টকীয়া নোটটো আমি ল'ব বিচাৰিম বুলি। পিছত তেওঁ 500 টকীয়া নোটটো স্কেটছ দি মোহাৰিলে, ভৰিয়েও মোহাৰিলে। তাৰপিছতো আকৌ সুধিলে যে সেই 500 টকীয়া নোটটো কোনে ল'ব বিচাৰে। তেতিয়াও সেই সমান ষ্টুডেণ্টে ক'লে যে 500 টকীয়া নোটটো আমি ল'ব বিচাৰোঁ। ইয়াৰ পৰা আপোনালোকে কি বুজি পালে যে যিমানেই স্কেটছ দিয়া নহওক, যিমানেই মোহৰা নহওক, যিমানেই সহি নপৰক কিয়, সেই 500 টকীয়া নোটটোৰ মূল্য কেতিয়াও কমি যোৱা নাই। সেই 500 টকীয়া নোটটোৰ মূল্য 500 টকাই হৈ আছে। গতিকে আপোনালোকেও হ'ল সেই 500 টকীয়া নোটটোৰ দৰে। আপোনালোকেও জীৱনত যিমানেই ভাগি নপৰক, যিমানেই সহি নপৰক কিয়, আপোনালোকৰ মূল্য কেতিয়াও কমি নাযায়। আপোনালোকে সদায় যুঁজিবলৈ শিকক। গতিকে এই যুঁজত জীৱনত যিহেতু যুঁজত অৱতীৰ্ণ হৈছে, প্ৰথম যুঁজত অৱতীৰ্ণ হ'লে, গতিকে তেনেধৰণৰ আৰু বহুত যুঁজ আহি আছে। এয়া আপোনালোকৰ আৰম্ভণিহে মাথো। আপোনালোকে যুঁজি যাওক আৰু বিভিন্ন চাপ সহ্য কৰিবলৈ শিকক। গতিকে এয়া আপোনালোকৰ আৰম্ভণিতে আপোনালোকে চাগে ওচৰ চুবুৰীয়া বহুতৰে চাপ সহ্য কৰিব লগা হৈছে। গতিকে এয়া আপোনালোকে শিকিছে জীৱনত বহুত কথা আৰু শিকিব। সকলোৱে শুভকামনা থাকিল। গতিকে আহক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ক্লাছ 10ৰ পাছত কেৱল আৰ্টছ, ছায়েন্স, কমাৰ্চে যে ল'ব পাৰিব তেনে নহয়। পলি,
পলি পঢ়িব পাৰিব, আপুনি ITI পঢ়িব পাৰিব, বিভিন্ন ভকেচনেল কৰ্চ কৰিব পাৰিব। তাৰ বাহিৰেও কিছুমান ডিপ্ল'মা চাৰ্টিফিকেট কৰ্চ আছে, সেইসমূহ কৰি আপোনালোকে সোনকালে প্লেচমেণ্ট ল'ব পাৰে। সেই বিষয়ে আমি পিছৰ ভিডিঅ'ত কথা পাতিম, কিন্তু এই ভিডিঅ'টোত আমি কেৱল আৰ্টছ এণ্ড কমাৰ্চৰ কি ছাবজেক্ট ল'ব পাৰি সেই বিষয়ে আমি কথা পাতিম। ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ, মূল কথাসমূহ আপোনালোকৰ লগত আলোচনা কৰিম। ছায়েন্সৰ ভিতৰত আপোনালোকে ফিজিকেল ছায়েন্স ছাবজেক্ট হিচাপে ফিজিক্স কেমিষ্ট্ৰি ল'ব পাৰে, বায়'লজিকেল ছায়েন্স ছাবজেক্ট হিচাপে বায়'লজি, বায়'টেকন'লজি, এগ্ৰিকালচাৰ, ফুড ছায়েন্স, স্পৰ্টছ, এক্সাৰচাইজ এণ্ড হেল্থ ছায়েন্স এটচেট্ৰা ল'ব পাৰে। মেথমেটিকেল ছায়েন্স ছাবজেক্ট হিচাপে মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স ল'ব পাৰে। ইয়াত আপোনালোকে ছায়েন্সত যিহেতু বহুত আছে, ইঞ্জিনিয়াৰিং আৰু মেডিকেল সেই লাইনত যাব বিচাৰে, তেন্তে সেইসমূহৰ বাবে ফিজিক্স কেমেষ্ট্ৰি, বায়'লজি, মেডিকেলৰ বাবে তেন্তে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইঞ্জিনিয়াৰিঙৰ বাবে সেইসমূহ কম্বিনেশ্যনসমূহ আপোনালোকে বাছি ল'ব পাৰে। তাৰ বাহিৰে আৰু ছায়েন্স আদাৰ ছায়েন্স ছাবজেক্টৰ ভিতৰত কম্পিউটাৰ ছায়েন্স, জিঅ'গ্ৰাফী, জিঅ'লজি, মেৰিন ছায়েন্স, ইঞ্জিনিয়াৰিং, গ্ৰাফিক্স, ইনফৰ্মেটিক্স প্ৰেক্টিছ, ইলেক্ট্ৰিচিটি এণ্ড ইলেক্ট্ৰনিক্স, ইঞ্জিনিয়াৰিং ছায়েন্স, এনভাইৰনমেণ্টেল ছায়েন্স, জ্যামিট্ৰিকেল এণ্ড বিল্ডিং ড্ৰয়িং, জ্যামিট্ৰিকেল এণ্ড মেকানিকেল ড্ৰয়িং, ডিজাইন টেকন'লজি, এনভাইৰনমেণ্টেল মেনেজমেণ্ট, হোম ছায়েন্স এটচেট্ৰা। ছ'চিয়েল ছায়েন্স ছাবজেক্টৰ ভিতৰত ইকনমিক্স আপোনালোকে বাছি ল'ব পাৰে। সকলো বৰ্ডত এই ছাবজেক্টসমূহ নিদিয়ে, কিন্তু আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী বৰ্ডত প্ৰায়বোৰ ছাবজেক্ট আপোনালোকে আছে, এই ছাবজেক্টসমূহৰ ভিতৰত আপোনালোকে ল'ব পাৰিব। আৰ্টছৰ ভিতৰত ইলেক্টিভ ইণ্ডিয়ান লেংগুৱেজ, হিন্দী, আছামিজ, মাৰাঠী, গুজৰাটী, পাঞ্জাবী, বেংগলী, ওড়িয়া, তামিল এটচেট্ৰা এই ছাবজেক্টসমূহ ল'ব পাৰে। ইলেক্টিভ ফৰেইন লেংগুৱেজৰ ভিতৰত ইংলিছ, ফ্ৰেঞ্চ, জাৰ্মান, ইটালিয়ান, স্পেনিছ আদি ল'ব পাৰে। আৰ্টছ এণ্ড হিউমেনিটিজ ছাবজেক্টছৰ ভিতৰত চাইক'লজি, ইকনমিক্স, জিঅ'গ্ৰাফী, ছ'চিয়'লজি, হিষ্ট্ৰী, ফিল'চফি, পলিটিকেল ছায়েন্স, গ্ল'বেল পলিটিক্স, ছ'চিয়েল এণ্ড কালচাৰেল এন্থ্ৰপ'লজি, হোম ছায়েন্স, ইকনমিক্স আদি ছাবজেক্ট আপোনালোকে ল'ব পাৰে। মেথমেটিক্স, ষ্টেটিষ্টিক্স, কম্পিউটাৰ ছায়েন্স, কিছুমান বৰ্ডছে আপোনালোকক এই ছায়েন্সৰ এই ছাবজেক্টকেইটাও আৰ্টছত আৰু কমাৰ্চত আপোনালোকক ল'বলৈ সুবিধা দিয়ে। ফাইন আৰ্ট এণ্ড পাৰফৰ্মিং আৰ্ট ছাবজেক্টৰ ভিতৰত আপোনালোকে ফাইন আৰ্ট, ভিজুৱেল আৰ্ট, ডান্স, মিউজিক, ফিল্ম, থিয়েটাৰ, কাৰ্ণাটিক মিউজিক, হিন্দুস্তানী মিউজিক, ৱেষ্টাৰ্ণ মিউজিক এটচেট্ৰা ছাবজেক্টসমূহ আপোনালোকে ল'ব পাৰে। ছাবজেক্ট অন ৰিলিজিয়ন, হিন্দুইজম, ডিভিনিটি, ইছলামিক ষ্টাডি এটচেট্ৰা ছাবজেক্টসমূহ আপোনালোকে বাছি ল'ব পাৰে। কমাৰ্চৰ ছাবজেক্টৰ ভিতৰত একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স, বেংকিং, ইঞ্চুৰেঞ্চ, ছেলছমেন এণ্ড এডভাৰটাইজিং, ইকনমিক জিঅ'গ্ৰাফী, কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন, ষ্টেটিষ্টিক্স, কমাৰ্চিয়েল মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স অৰ মেথমেটিক্স এই ছাবজেক্টসমূহ আপোনালোকে কমাৰ্চৰ যদি ষ্ট্ৰীম লয় তেন্তে এই ছাবজেক্টসমূহ আপোনালোকে ল'ব পাৰে। তাৰ উপৰিও বহুত আছে কেৰিয়াৰ অৰিয়েণ্টেড ছাবজেক্ট হয়, সেই ছাবজেক্টসমূহ আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিওটা ষ্ট্ৰীমৰ ষ্টুডেণ্টে ল'ব পাৰে। সেইসমূহ হৈছে ইনফৰমেশ্যন টেকন'লজি, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, মাল্টিমিডিয়া এণ্ড ৱেব টেকন'লজি, ফেশ্বন ডিজাইন, মিডিয়া ষ্টাডিজ, ট্ৰেভেল এণ্ড টুৰিজম, ইণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট এটচেট্ৰা। যদিহে আপুনি অসম হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ অধীনত শিক্ষাগ্ৰহণ কৰে তেন্তে এই ছাবজেক্টসমূহৰ ভিতৰত প্ৰায়বোৰ ছাবজেক্টে আপুনি বাছি ল'ব পাৰিব। তাৰোপৰি অসম হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ যিটো ছাবজেক্ট আৰু চিলেবাছটো PDF-টো সেই PDF-টো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাও ভালদৰে জানি ল'ব পাৰিব। যদি আপুনি উপকৃত হোৱা বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গ, আপোনাৰ জুনিয়ৰ আৰু অভিভাৱকসকলৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তাৰোপৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকে। ধন্যবাদ, আপোনাৰ দিনটো শুভ হওক।